নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ পাৰ্ট নম্বৰ 2। আহকচোন এই লাভ ষ্টৰীটো দাঙি ধৰোঁ, কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। ছোৱালীজনী ৰাহুলৰ সৈতে মৰমেৰে কথা পাতি আছিল। যেতিয়া হঠাতে কোমল তাত উপস্থিত হৈছিল, ৰাহুল আৰু ছোৱালীজনী একেলগে বহি থকা দেখি কোমলৰ বৰ খং উঠিছিল আৰু লগে লগে উঠি গুচি গৈছিল। ৰাহুলেও কোমলক অনুসৰণ কৰে, কিন্তু তাই পিছলৈ ঘূৰি নাচায় আৰু তাইৰ গাড়ীত বহি ঘৰলৈ ৰাওনা হয়। ৰাহুলে নিজৰ পকেটৰ পৰা মোবাইলটো উলিয়াই কোমলক ফোন কৰে, কিন্তু কোমলে কলটো সংযোগ বিচ্ছিন্ন কৰে আৰু মোবাইলটো বন্ধ কৰে। কেইবাদিনো ধৰি ৰাহুলে কোমলক ফোন কৰিবলৈ চেষ্টা কৰি থাকে, কিন্তু তাই তেওঁৰ কলৰ উত্তৰ নিদিয়ে। আনকি কেইবাদিনো ফোন কৰাৰ পাছতো কোমলে তাইৰ ফোনটো নাপায়, যাৰ বাবে ৰাহুল কোমলৰ ঘৰত উপস্থিত হয় আৰু তাইৰ ওপৰত খং কৰাৰ কাৰণ জানিবলৈ আৰম্ভ কৰে। কিন্তু কোমল ৰাহুলৰ দৰে একেটা ৰুটত বহি আছিল। আপুনি মোক ভাল নাপায়, আপুনি সেই মহিলাগৰাকীক ভাল পায়। ৰাহুলে কোমলক দীৰ্ঘদিন ধৰি বুজাইছিল, কিন্তু তাই কোনো ধৰণে বিশ্বাস কৰিবলৈ সাজু নাছিল। ৰাহুল সম্পূৰ্ণৰূপে বিচলিত হয় আৰু তেওঁ কোমলৰ ওপৰত খং কৰে আৰু তেওঁৰ ঘৰলৈ যায়। পিছদিনা তেওঁ কোমলৰ দেউতাকক সাক্ষাৎ কৰে আৰু গোটেই ঘটনাটোৰ বিষয়ে বিতংভাৱে কয়। সকলোবোৰ কথা শুনি কোমলৰ দেউতাকে কোমলক বুজাবলৈ চেষ্টা কৰে। দেউতাৰ নিৰ্দেশত কোমলে ৰাহুলৰ সৈতে কথা পাতিবলৈ সন্মত হয়। কোমলে ফোন কৰিছিল আৰু ৰাহুলৰ ওচৰত ক্ষমা বিচাৰিবলৈ আৰম্ভ কৰিছিল। ৰাহুলে তাইক ক্ষমা কৰিলে আৰু তাইক লগ কৰিবলৈ ক'লে। কোমলে তাইক লগ কৰিবলৈ নেহৰু পাৰ্কত উপস্থিত হৈছিল, য'ত ৰাহুল ইতিমধ্যে অপেক্ষা কৰি আছিল। কোমল আৰু ৰাহুল তেওঁৰ কাষত থিয় হৈ তেওঁক আলিঙ্গন কৰে আৰু কান্দিবলৈ আৰম্ভ কৰে। কোমলৰ দুখ ৰাহুলে দেখা নাপালে আৰু তেওঁ কান্দিবলৈ আৰম্ভ কৰিছে। উদ্যানখনত বহি থকা লোকসকলে তেওঁৰ দৃশ্যটো চাই আছিল। তাৰ পিছত তেওঁলোক দুয়ো বহি ইজনে সিজনৰ সৈতে কথা পাতিছিল। প্ৰথমবাৰৰ বাবে দুয়ো একেলগে বহি কেইবা ঘণ্টা কথা পাতিছিল আৰু তাৰ পিছত তেওঁলোক দুয়ো তাৰ পৰা উঠি তেওঁলোকৰ ঘৰলৈ ৰাওনা হয়। প্ৰায় 6 মাহ পিছত কোমল আৰু ৰাহুলৰ বিবাহ হয়। বিবাহৰ কেইদিনমান পিছত ৰাহুলে নিজৰ ব্যৱসায় আৰম্ভ কৰে। ৰাহুলে কোমলক ফোন কৰি নতুন ব্যৱসায়ৰ বিষয়ে কৈছিল। ৰাহুল সেইদিনা পলমকৈ তেওঁৰ ঘৰত উপস্থিত হৈছিল। ৰাহুল ঘৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ কোমলক দেখি আচৰিত হৈছিল। কোমল ক'লা চেলৱাৰ, হালধীয়া চুট আৰু ওঠত ৰঙা লিপষ্টিক পিন্ধি তাইৰ চেহেৰাটো প্ৰদৰ্শন কৰি আছিল। ৰাহুলে প্ৰথমে মাকৰ ভৰি স্পৰ্শ কৰে আৰু তাইৰ আশীৰ্বাদ বিচাৰে। সন্ধিয়া ৰাতিৰ আহাৰ খোৱাৰ পিছত সি মাকৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে। নিশা পলমকৈ কথা পতাৰ পিছত ৰাহুল আৰু তেওঁৰ পত্নী শুবলৈ যায়। কোমলৰ সৌন্দৰ্য দেখি ৰাহুল পাগল হৈ পৰিছিল আৰু ইয়াত কোমলেও সম্পূৰ্ণৰূপে ৰোমান্টিক আছিল আৰু ৰাহুলক আলিঙ্গন কৰি আছিল। তেওঁলোকৰ বিবাহৰ প্ৰায় 1.5 বছৰ পিছত তেওঁলোকে এটা পুত্ৰ সন্তান জন্ম দিছিল। ৰাহুল আৰু কোমলে ইজনে সিজনৰ বিয়া কৰাই বহুত সুখী আৰু তেওঁলোকৰ জীৱন সুখেৰে জীয়াই আছে। কেইদিনমানৰ ভিতৰতে ৰাহুলে তেওঁৰ ব্যৱসায় যথেষ্ট বিয়পাই দিছিল। ৰাহুলে কেইমাহমানৰ ভিতৰতে বহুত টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ তেওঁৰ মাক কোমল আৰু এজন পুত্ৰক এৰি থৈ গৈছিল। সকলোৱে বৰ সুখী আছিল। তেওঁৰ ওচৰত বাস কৰা লোকসকলেও ৰাহুলৰ সৈতে ভাল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কেইদিনমানৰ পিছত তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ফুৰিবলৈ গাঁৱলৈ গৈছিল। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু লাভ ষ্টৰীটো ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা নতুন লাভ ষ্টৰীৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।